যে আজি আমি খাওৰাং প্ৰাইমাৰী অন্তৰ্গত খাওৰাং বৰিগাঁও এল পি স্কুল খাওৰাং বৰিগাঁও এল পি স্কুল ৰাইটৰ বুধৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সদস্যসকলক লৈ পিনে আজি আমি বুধৰ এটা মিটিং কৰিলোঁ। যিটো মিটিং কৰোঁতে আমাৰ বুধৰ কৰ্মকৰ্তাই কেনেধৰণে কাম কৰিব লাগে সেইবিলাক তেওঁলোকক আমি প্ৰশিক্ষণ দিলোঁ। আৰু আহি থকা নিৰ্বাচনত তেওঁলোকে যিহেতু বুধে কাম কৰিব, বুথ কমিটি ষ্ট্ৰং হ'লে আমি কালিৰ দিনত উইনাৰ হ'ব পাৰোঁ। সেই কথাবিলাক তেওঁলোকক আমি বুজালোঁ যে আপোনালোকে এনেধৰণে কথাবিলাক কওক। সেই কথাবিলাক মই গোটেই আজি মিডিয়াত আগত ক'ব নোৱাৰোঁ, কিয়নো আমাৰ এটা থাকে পলিচি থাকে। সেই পলিচিটো মই খোলাকৈ ক'ব খোজা নাই। সেই গতিকে তেওঁলোকে পলিচি মেকিং কৰিলোঁ আৰু তেওঁলোকে কালিৰ পৰা সেই পলিচি লৈ আমাৰ যিহেতু বুধৰ কাম কৰিব তেওঁলোকে, আৰু আমি তেওঁলোকক যিখিনি প্ৰশিক্ষণ দিব লগা আছিল আমি ইতিমধ্যে দিলোঁ। আৰু আগন্তুক দিনত আমাৰ UPPL চৰকাৰে আকৌ বাৰ BTRত চৰকাৰ হ'বলৈ গৈ আছে, এইটো কথা খাটাং হয়। আৰু মই এটাই কথা ক'ম, আজি 17 বছৰে যি ইয়াত BPF চৰকাৰে ৰাজত্ব কৰিছিল, ইয়াত কেনেধৰণে মানে উন্নয়ন কৰিছিল এইটো কথা আজি ইয়াৰ জনসাধাৰণে সকলোৱে জানে। আৰু এইটো মই কৈ থাকিব লগা কথা নহয়, কিয়নো আজি 4.5 বছৰত খাওৰাং প্ৰাইমাৰী অন্তৰ্গত যিহেতু আমাৰ UPPL চৰকাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যিহেতু আমি 70টা ডিপাৰ্টমেণ্টলি কাম পালোঁ। এইটো ডিপাৰ্টমেণ্টলি কাম আমি এইটো কথা একদম দুৰ্বসত্য কথা হয়, কিয়নো মই আজি মিডিয়াৰ আগত মিছা কথা ক'ব অহা নাই। আৰু কালিৰ দিনত যদি কোনোবাই এইটো মানে সত্য অসত্য বুলি তেওঁলোকে যদি ক'ব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে আহি পিনি ফিল্ডখন ছাৰ্ভে কৰিব পাৰে। এইটো কথা দুৰ্বসত্য হয়। আৰু এটা প্ৰাইমাৰীত যদি 70টা ডিপাৰ্টমেণ্টলি কাম হয়, এইটোতো বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা এইটো আমাৰ কাৰণে। আমি এইটোৱে বিশ্বাস কৰিছোঁ যে ৰাইজে এইটোৱে বিশ্বাস কৰিছে, কালিৰ দিনত 4.5 বছৰত যদি 70টা ডেভেলপমেণ্ট কামবিলাক ইয়াত হৈ গৈছে, তেনেহ'লে সেইখন চৰকাৰকে আমি সদায় তেওঁৰ লগতে থাকিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু সঁচা কথা হয়। আৰু ইয়াত শান্তি এটা বিৰাজমান কৰিছে, কিয়নো আজি 17 বছৰ আগত যেনেকৈ ইয়াত অশান্তি এটা সৃষ্টি হৈছিল, মানুহৰ মাজত ভয় এটা আশংকা আছিল, এতিয়া কিন্তু এই 4.5 বছৰৰ ভিতৰত কোনো এটা মানে অশান্তি বোলা বস্তু নাই। আজিলৈকে বন্ধ বুলি কোৱা বস্তু মানুহে শুনা নাই এই 4.5 বছৰত। এইটো বহুত ডাঙৰ কথা, কিয়নো ৰাইজে এইবিলাক কথা চবেই চাই আছে, জানি আছে। আজিৰ ৰাইজ কোনো মানে অভিজ্ঞ নহয়, চব বিজ্ঞ ৰাইজ হয়, চবেই মানে অলপ জানা বুজা ৰাইজ হয়। সেই গতিকে ৰাইজে যি চৰকাৰে ৰাইজৰ উন্নতি কৰে, ৰাইজক সহায় কৰে, তাৰপিছতে ৰাইজখন যাব, সেইটো কথা নিশ্চয়। আৰু আহি থকা ইলেকশ্যনত আমি BTRত অকলশৰীয়াকৈ চৰকাৰ বনাবলৈ গৈ আছোঁ, এইটো কথা দুৰ্বসত্য হয়। কিন্তু গোবিন্দ চন্দ্ৰ বসুমতাৰীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ BPFৰ প্ৰাক্তন মন্ত্ৰী তেওঁ নামিছে। নেশ্যনেল পাৰ্টি BJPৰ পৰা ষ্ট্ৰং কেণ্ডিডেট তেওঁলোকে দিব বুলি কৈছে। আপোনালোকৰ পলিচিয়ে কাম দিব নাই? চাওক, ৰিয়ন দৈমাৰী তেওঁ 20 বছৰ ভিতৰত 10 বছৰ তেওঁ MLA হৈছিল আৰু 10 বছৰ মন্ত্ৰী হৈছিল। এতিয়া এজন মন্ত্ৰী হোৱা মানুহে আহি পিনি আকৌ পৰিষদীয় ইলেকশ্যন খেলাটো এইটো মোৰ কাৰণে হ'লে এইটো মানে মই যোগ্য বুলি ভবা নাই, কিয়নো তেওঁ আপগ্ৰেড হ'ব লাগিছিল, তেওঁ ডিগ্ৰেডে হৈ আছে আজিৰ দিনত। সেইটোৱে দেখা পাই আছে, সেইটো বস্তু পাব্লিকেও চাই আছে, এইটো পাব্লিকেও গম পাই আছে যে কি হ'ব লাগিছিল আজি কি হৈ আছে। এতিয়া BPFত তেনেকুৱা কেণ্ডিডেট নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকৈ কাম কৰিছে নেকি, এইটোৱে আমি এটা চিন্তা কৰিছোঁ। বিজেপিয়েতো আজিলৈকে আমি BJPতো ইয়াতে কোনো এটা উন্নয়ন কৰা বস্তু আমি দেখাই নাই। বিজেপিক আমি ইয়াতে 4 টাৰ্ম আমি MP বনাই দিলোঁ, কিন্তু আজি পাব্লিকে কয় যে MP কোনে হয়, MP চেহেৰা কেনেকুৱা, তেনেকুৱা পাব্লিকে ভাবি আছে। সেই গতিকে BJPৰ ইয়াত কোনো নাই, BJP কোনো ফেক্টৰ নহয়। সেই গতিকে মই আপোনালোকক চেনেলেদি মাধ্যমেদি এই ক'ব পাৰোঁ যে অহা দিনত BTRত প্ৰমোদ বড়োৰ নেতৃত্বত, গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত BTRত চৰকাৰ হ'ব গৈ আছে, এইটো কথা একদম দুৰ্বসত্য হয়। আৰু মোৰ ক'ব লগাখিনি ইমানেই হয়। ধন্যবাদ। 5 বছৰ পৰা ট্ৰেক্টৰতে আমি জড়িত আছোঁ, এতিয়াও আছোঁ। আমাৰ লগত মানে মোৰ নিজৰ ফালৰ পৰা একটা ঘৰৰ পৰা 10টা ভোট আছে, আমি UPPLক ভোট দিওঁ, আমি তাকে ভাল পাই। আমাৰ ৰাস্তাও গোবিন্দ ছাৰে ভালে বনাই দিছে, ল'ৰা ছোৱালীৰ কাৰণে ভালে কৰিছে। আৰু ছট পূজাৰ কাৰণে আমাৰ 1.5 লাখৰ কিবা ঘৰ দিলে, আমি এইটো ভাল পাইছোঁ। অহাবাৰ নেক্সট বাৰ জিতিলে কি জানে ওপৰৰ পৰা টিন লগাব নেকি, গোবিন্দ ছাৰক মই এইটোৱে ধন্যবাদ দিলোঁ। আৰু আমাৰ বিহাৰী সমাজৰ পৰা কিন্তু BPFৰ পৰা ৰিহন দৈমাৰী মানে এইটো মানে 17 বছৰৰ কিবা কৰিলে, কিন্তু আমি একো পোৱা নাই, একেবাৰে পোৱা নাই। একটা টিনে ধৰি পোৱা নাই, একটা দমকলো পোৱা নাই।
এই ছট পূজা ইমান কৰি আছিল কি পালো একটা ঘৰ পোৱা নাই কিন্তু গোবিন্দ ছাৰ অহাৰ পিছতে এইটো আমি পালো 40 ফুট লম্বা আছে 40 ফুট লম্বা বনাই দিছে আমি গোবিন্দ ছাৰক ভালে পাম নাৰায়ণপুৰ চৌকাও আমাৰ বিহাৰী মানুহক দিছে আমাৰ খৰং চৌকাও বিহাৰী মানুহক দিছে আমি তেওঁটো কৈছো ওদালগুৰিত বহুত কাম কৰিলে নাই একো কৰা নাই 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 আমাৰ গোবিন্দ ছাৰে অহাৰ পিছতে 5 বছৰৰ ভিতৰত 4.5 বছৰ এতিয়া হ'ল এতিয়া নেক্সট ইলেকশ্যন আহি আছে আমি জিতামে গোবিন্দ ছাৰক জিতামে আমি বিৰাট ভাল পাম আগৰ আমাৰ ৰিহানা ছাৰ আছিল কিন্তু একো আমি কিবা পাৱা নাই আৰু যেনিবা পালে বেলেগ মানুহ পালে কিন্তু আমি পাৱা নাই যেনিবা গতিকালি ৰেহন दैमारी আহিলে আহক আমি গোবিন্দ ছাৰৰ লগত আছো আমি চেক बुंनो थाङोब्ला इउपिपिएल सरकारनिफ्राय जोंथ' जेसांखिनि फैबाय थानाय मावबोबाय जेसांखिनि नांगौ सुबिदाखौनो जों मोनदों आरो दायो जोङो बेखौनो सापर्ट खालामनानै जोङो आवगायलांबाय थागोन होननानै जों सानदों दायो बबे एरिया बियो खावरं खावरं प्राइम नंगौ मा ओरैनो जों मिथिनाय बायदिबा जोंनि बेबायदिनो गामिफोराव नांगौ जानाय बिदि टयलेटफोर आरो दैनि बेबायदि सुबिदाफोर गैयामोन बे सुबिदाफोरखौ खालामनानै होदों जोंनि बे खावरं रनेन्द्रपुर एरियायावहा जों बेसांखिनिखौ मोनदों आरो लामानि सुबिदाखौ मोनदों आरो मन्दिर गिर्जाफोराव बिदि जोंनि गिर्जायावबो जोङो बिदि बाथरुम टयलेटखौहा बिनि मावनायावहा बे 4 बोसोराव जोङो मोननो हादों जोंथ' बिजोंनो दोङो जिहेथु जोंनि थाखाय बियो मोजां मावदोंब्ला जोङो बेखौनो सापर्ट होलांगोन आरो बेजोंनो जोङो लोगोसे दङ बिदिनो जोङो सानदों आरो 5 বছর গোবিন্দ বসুমতাৰী সমষ্টিৰ ডেপুটি চিফ হৈ কি পালে কি নাপালে আৰু পৰিৱৰ্তন আমি পোৱাৰ ক্ষেত্ৰত চব পালো কিন্তু ৰিয়ন ছাৰৰ পালত একো নাপালো এতিয়া 5 বছৰ হৈছে শান্তিত আছো আমি আমাৰ এইটোৱে লাগে শান্তি লাগে আমাৰ গাঁৱত শান্তিত আছো আমাক শান্তি লাগে শান্তিতে চলিম যোন চৰকাৰ আহিলে আমি শান্তিতে চলিম যাক ভোট দিছো আগৰ বছৰ তাকে দিম আমি এইটোৱে আমাৰ আমিতো আগতো বিজেপিত আছিলো যেতিয়া আমাৰ দাদা আছিল দণ্ডে দাদা আমাৰ ভাই দাদা হয় যোনটো ৰাস্তা দেখায় আমি এইটো ৰাস্তা দৌৰি আছো চিধা কথা কৈ দিম 17 বছৰ বিজেপি চৰকাৰ চলালে তেওঁলোকৰ যেনেকৈ সুবিধা পাব লাগিছিল পাইছিল না পোৱা নাই একো পোৱা নাই আজিলৈ এতিয়ালৈ একো পোৱা নাই আমি চিধা কওঁ 20 বছৰ ৰিহন दैमारी মন্ত্ৰী আৰু এমএলএ হৈ থাকিল পুনৰ আজি মই হলে কোনো পদে নিদিম মই যাক মাৰিম আমি যোনটো চৰকাৰে আমাক ভাল কিবা কৰিছে গাঁৱক শান্তি দিছে এইটো চৰকাৰে যাম আমি বেলেগক ভোট নামাৰিম ইউপিপিএল ছাড়া বেলেগে ভোটে নামাৰিম ইয়াতে লোকেল চৰকাৰ হয় নে বিজেপি জিকিলে যাব বেলেগ ফালে ৰিয়ন ছাৰে জিকিলে আহিবই নোৱাৰিব যে ইয়াতে অকল বড় মানুহকে ভাল পায় আমাক নেপালীক নাচায় ৰিয়ন ছাৰ জিকিলে আমি জানো না আগৰ পৰাই চিধা কৈ দিম আমি দেখাৰ কথা জানা বুজা কথাটো কৈ দিব পাৰিম না আজিও তাৰ আগতে কৈ দিব পাৰিম আমি ইয়াত এটেণ্ড হলে এইটো কথা আমি ৰিয়ন ছাৰ যাতে ৰাইজক শান্তি হওক বেলেগ সুবিধা কিটা আমি পাব লাগে ৰাইজত এটা ঘৰটো ভৰপুৰ কৰিব নোৱাৰে আমাৰ ছাৰে ৰাইজৰ সুবিধা দিলে আমি ৰাইজৰ সুবিধা মতে আমি পাইছো বুলি এইটো স্বীকাৰ কৰিম আমি যিকোনো বস্তু দিলে ৰাইজৰ মতে সুবিধাটো পাইছো আমাৰ গাঁৱত এটা টয়লেট পাইছো আৰু কিবা পিছত নেক্সট বাৰটো আৰু একবাৰ 4 বছৰত ইমান পাইছো আৰু নেক্সট বছৰত কিবা পাম আৰু কিবা হলে একবাৰতো দিব নোৱাৰে না এইটোৱে কথা মোৰতো